এইটো আমাৰ কইনা ভণ্টি তো এতিয়া আজিৰ পৰা বিদায় দিম তো আজিৰ পৰা আমাৰ আলহী হেল্ল' গাইজ গুড মৰ্নিং তো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ তো আপোনালোকে চাই থাকক তো আমি এতিয়া যাম এখন বিয়ালৈ তাতে আমি এতিয়া আমাৰ ঘৰৰ কোনে কোনে যাব তো আপোনালোক দেখুৱাই আছোঁ মেকআপ ডিজাইনাৰ তো কি হ'ব আজি এতিয়ালৈকে আমি সলাবই পৰা নাই চ' গৈ আছোঁ আমি ৰঙিয়া এইফালে ভণ্টি তিনিটা আছে দাদা ড্ৰাইভাৰ গাড়ী চলাই আছে পুৰা আমি এতিয়া গৈ আছোঁ ৰঙিয়া তো যাব লগা আছিলে বাইকেৰে কিন্তু বাইকেৰে নগ'লোঁ এতিয়া কাৰত গৈ আছোঁ তো আগত এখন গাড়ী আছে তো এই আগত গৈ থকা ৱেগনাৰ ঘৰো আমাৰ লগৰে হয় তাতে আছে আমাৰ দাদাহঁত তো আমি আছোঁ পিছৰখনত দুইখন ৱেগনাৰে হয় তো আমি এতিয়া গৈ আছোঁ আমি আহি পাইছোঁ তিনিআলি আমি এতিয়া এইফালৰ জালুকবাৰীৰ পৰা ওলাই আহিছোঁ তো আমি তিনিআলিত এতিয়া উঠিলোঁ মেইন টাউনত উঠিলোঁ তো এইফালে গৈ আছোঁ এতিয়া মেইন টাউনৰ মাজে মাজে যাম তো চাই থাকক আপোনালোকে টাউনৰ দৃশ্য আমি এতিয়া টাউনৰ মাজে মাজে আহি এতিয়া কুকুৰাকাটা চক পাইছোঁ এইখিনি হয় কুকুৰাকাটা তো ইয়াতে ডেইলি মাৰ্কেট আছে তো এতিয়া আমি এনেকৈ গৈ আছোঁ ৰেলগেট ক্ৰছ কৰি আমি যাম গাঁৱৰ মাজে মাজে তো মানে মেইন ৰোড হৈ নাযাওঁ তো চাই থাকক আমি ভেৰগাঁৱৰ পৰা আমি ভিতৰতে সোমাই যাম ঠিক আছে তো আপোনালোকে চাই থাকক ভিডিঅ' স্কিপ নকৰাকৈ তো সেইফালে চোৱা আমি এতিয়া কি ধুনীয়া লোকেশ্যন আহি পাইছোঁ এইটো ৰাস্তাৰ কাষত মানে বহুত ডাঙৰ ডাঙৰ পুখুৰী আছে তো চাওক পুখুৰীবিলাক কেনেকুৱা ডাঙৰ চাওক পুৰা মানে ইয়াতে পুৰা মাছ মৰা হয় তেনেকৈ খৰালি কালত পানী শুকাই তেতিয়া জালেৰে মাছ টানে ইয়াতে তো আমি কেতিয়াবা ৰাস্তাতে আহি থাকিলে দেখা পাওঁ বহুত মাছ থাকে ইয়াতে তো এতিয়া কাৰ হয় পুখুৰী গম নাপাওঁ ধুনীয়া ইয়াতে মাছ থাকে তো যিহেতু ৰাস্তাৰ কাষত মানুহে কয় ৰাস্তাৰ কিনাৰত বোলে সদায় মাছবিলাক ডাঙৰ হয় কিন্তু ভালদৰে মই নাজানো তো মানে গাড়ীৰ শব্দবিলাকত মানে মাছবিলাক দৌৰা বেছিকৈ কৰে না সেইটো কাৰণে বোলে মাছটো বেছি ডাঙৰ হয় বুলি কয় আৰু মানুহে এই আছোঁ টংলাটো ভেৰগাঁও ৰোড ইমান অফ ৰোডিং মানে এনেকুৱা বেয়া ৰাস্তা তো গোটেই মানে ৰাস্তাটো মানে টুকুৰা টুকুৰি কৰি ছিঙি গৈছে এইবিলাক ৰাস্তা কেতিয়া ঠিক হ'ব তো ক'ব নোৱাৰোঁ তো আমি ভেৰগাঁও পাম আৰু ভেৰগাঁৱৰ ওচৰতে সৰু চাহপাতৰ বাগানখন দেখা পাইছোঁ তো এতিয়া আমি ভেৰগাঁৱলৈ গৈ আছোঁ চাওঁ কি হয় সেই গাইজ এইখন গাড়ী চাওক কেনেকুৱা ধৰণৰ তো আপোনালোকে কোনে কোনে জানে এইখন গাড়ী কি কৰে তো মোক কমেণ্ট কৰি জনাবচোন তো মই জনামতে এইখন হৈছে এই যোনকৈ আমাৰ লাইনৰ পোষ্টবিলাক খাৰে ন সেই গাড়ীখন মানে মানুহৰ মানে এইটো মানে কষ্ট নাই আৰু তো এইখনে নিজে খুন্দে ট্ৰেক্টৰখন নিজে খুন্দে খুন্দে আগৰকেইটাৰ মানে হাইড্ৰলিকৰ দৰে আছে তো সেইটোৱেদি মানে খুঁটাবিলাক উঠাই গাড়ীত সোমাই দিয়ে তো মানুহৰ কষ্ট নাই মানে আৰামত খুঁটাবিলাক পুতিব পাৰে আৰু যিমান বেয়া জেগাত হ'লেও পুতিব হয় সুবিধা হয় তো আমি এতিয়া আহি পালোঁ ফাইনেলি ভেৰগাঁও টাউন পাম আৰু আমি এতিয়া ভেৰগাঁও পুলিচ পইণ্টটো পাৰ হৈছোঁ তো এতিয়া আমি গৈ আছোঁ যিটো নেকি নাওকাটা যোৱা ৰোড হয় কাকৰামাৰী যোৱা ৰোড সেই ৰোডেৰে গৈ আছোঁ তো ৰাস্তাটো ইমান ঠিক নহয় বহুত অফ ৰোডিং হৈ আছে চাওক আগৰ ফালে গোটেই মানে খাল আৰু খাল গোটেই মানে কি ক'ম আৰু তো আমি এনেকৈ গৈ ভেৰগাঁও পাৰ হোৱাৰ পিছত এনেকুৱা এটা ষ্ট্ৰেইট ৰাস্তা দেখা পাইছোঁ এইটো এনেকুৱা চিধা মানে দুইফালে পথাৰ আছে তো বাৰিষা টাইমত য'ত ধানবিলাক পকিব সেই সেনেকুৱা টাইম আহিলে কি ধুনীয়া লাগিব চাৰিওফালে মানে হালধীয়া
ধানবিলাক পকি থাকিব তো এনেকুৱা ৰাস্তাৰ মাজে যোৱাৰ মানে কি ক'ম আৰু এনেকুৱা মজা লাগিব মানে এতিয়া ধৰ হাল মাৰি আছে পথাৰবিলাকত তো হ'ব আৰু 2-3 বছৰ ৰুব ৰোৱাৰ পিছত মানে সেউজীয়া ধুনীয়া হৈ উঠিব তো এইখন ৰাস্তা চোৱা কি ধুনীয়া কিন্তু ৰাস্তাটো অলপ সৰু হয় তথাপিও ধুনীয়া লাগিছে গৈ তো এইখন ৰাস্তাৰে গৈ আমি নাওকাটা উঠিমগৈ তো নাওকাটাৰ পৰা ভেৰগাঁও যাম নাওকাটাৰ পৰা আমি গড়েশ্বৰ উঠিম গড়েশ্বৰ উঠাৰ পিছত আমি ৰঙিয়া ফালে যাম তো চোৱা কি ধুনীয়া চাৰিওফালে পৰিৱেশ চোৱা কি ধুনীয়া মানে ৰ'দো বেছি নাই আৰু মানে বৰষুণ নাই ধুনীয়া ক্লিয়াৰ হৈ আছে তো এইফালে মোৰ ভণ্টিকেইটা টোপনি মাৰি আছে গাড়ীত পূৰা এয়া ভণ্টি ইয়াতে মানে কেমেৰা ৰাখিবলৈ লাজে কৰে এটাই মোক ঢাকিলে চোৱা তো আমি গৈ আছোঁ এতিয়া তো ব'লক আগলৈকে গৈ থাকোঁ আমাৰ মানে যিখন লগৰ আৰু এখন ৱেগনাৰ আছিলে দাদাহঁত থকাখন সিহঁতে মানে বহুত জোৰে গ'ল সিহঁতে আগত গৈ পাইছে এতিয়া তো আমি মানে এইফালে এইখন ৰাস্তাটো ইমান ভালদৰে চিনি নাপাওঁ আৰু আমাৰ ড্ৰাইভাৰ এজনো মানে এইফালে আহি পোৱা নাই বোলে তো আমি লাহে গৈ আছোঁ কাৰণ নতুন ৰাস্তা সদায় লাহেকৈ যাব লাগে কাৰণ কেতিয়া ক'ত কি স্পীড ব্ৰেকাৰ খাই ক'ত টাৰ্ণ থাকে সেইটো গম পোৱা নাযায় ন তো সেইকাৰণে আমি অলপ লাহে গৈ আছোঁ সিহঁতে আগত গুচি গ'ল তো আমি এতিয়া সিহঁতক ফোন কৰিম মানে চকত ৰৈ থাকিব দিম সেইখিনি আগলৈকে মানে একেলগত যাম নহ'লে আমাৰ খেলি মেলি লাগি যাব সিহঁতে গৈ পাব ক'ৰবাত আমি থাকি যাম ক'ৰবাত ৰাস্তা মানে উল্টা পাল্টা হৈ যাবতো তো মানে এইখন ৰাস্তা ময়ো ভালদৰে চিনি নাপাওঁ কাৰণ মই এনেই ৰঙিয়া গ'লে সেইফালে খৈৰাবাৰী ভেৰগাঁও হৈ সেইফালে যাওঁ চ' এই খৈৰাবাৰী গড়েশ্বৰ এনেকৈ হৈ যাওঁ তো এইফালে আমি এতিয়া গৈ আছোঁ নাওকাটা ৰোডত তো মানে এই চোৱা গাছৰ বাঁহৰ তলে মানে গাঁৱৰ ভিতৰে গৈ আছোঁ তো আমি এতিয়া গৈ চক এটা পাইছোঁ এইটো মানে তো এতিয়া দোকান সুধিলোঁ চিধা যাব লাগে বোলে তো এতিয়া গৈ আছোঁ লাহে চাওঁচোন কেনেকুৱা কি ৰাস্তা পাওঁ নে কি ব'লক আপোনালোকে চাই থাকক এই চোৱা ৰাস্তা কি ধুনীয়া কিন্তু ৰাস্তা সৰু হয় মই আগতে কৈছোঁ ৰাস্তা সৰু হয় 2-3খন গাড়ী মানে ক্ৰছ কৰাটো অসুবিধা তো ৰাস্তা ধুনীয়া এইফালে গাঁৱৰ মাজৰ পৰিৱেশ চোৱা ৰাস্তাৰ কিনাৰত কিন্তু জংঘল একচুৱেলি জংঘলটো কাটিব লাগে কাৰণ এই জংঘলটোৰ কাৰণে ৰাস্তাৰ টাৰ্ণিঙত মানে দেখা পোৱা নাযায় কাৰণ এই ৰাস্তাখন আৰু ইমানে টাৰ্ণিং আছে মানে তো তেনেকুৱা টাৰ্ণিঙত অসুবিধা হয় গাড়ীবিলাক দেখা পোৱা নাযায় কোনে কেতিয়া ঘপককৈ ওলাই আহে তো এনেকুৱা ৰাস্তাত মানে এক্সিডেণ্ট হোৱাৰ চান্সটো অলপ বেছি থাকে তো সেয়ে মানে কি ক'ম আৰু এতিয়া ব'লকচোন আমি গৈ আছোঁ তো এইফালে চোৱা মন্দিৰ তো আমি এনেকৈ গৈ আছোঁ এই ৰাস্তাৰে গৈ এতিয়া ক'ত পাওঁগৈ লাগি আছে না আমাৰ এইফালে আছে লাজকী বাই এজনী 3জনী লাজকী বাই পুৰা লাজ কৰে সিহঁতে যিমান লাজ কৰিবি মই সিমান দেখাম গৈ আছোঁ ধুনীয়াটো বিয়াত গৈ আছোঁ এতিয়া তাতে বিয়াত গৈ লগ পাম এইটো আমাৰ ডাঙৰ বাইদেউ ফটো উঠাম এইখিনি যা এইটো আমাৰ কইনা ৰাচোন জলদি এইটো আমাৰ কইনা ভণ্টি তো এতিয়া আজিৰ পৰা বিদায় দিম তো আজিৰ পৰা আমাৰ আলহী কিবা ভাগিন আন্টিয়াও দিওঁ নে বাবা অ'কে তো এতিয়া আমি আছোঁ ভিতৰত বাহিৰত এতিয়া মানুহ অলপ বহি আছে তো বাহিৰত হাল্লা হোৱাৰ কাৰণে আমি ভিতৰত বহি আছোঁ তো গৰম আমাৰ খুৰীহঁতৰ ঘৰ
Hey guys, so আমি এতিয়া বিয়াৰ পৰা ওলাই আহিলোঁ মানে বিয়াৰ ভিডিঅ' কৰা নহ'ল কাৰণ বিয়াত মানে এনেকুৱা হুলস্থুল হৈ আছে তেওঁ কাৰণে দেখুৱাব ভাল নালাগিলে তো মই বিয়াত দেখুৱালোঁ তো এতিয়া ডাইৰেক্ট গাঁৱত আহিলোঁ তো এতিয়া ঘৰত গৈ দেখুৱাই আছোঁ চ' আজিলৈ ভিডিঅ'টো মানে সমাপ্ত কৰোঁ বাই